অসমৰ কাৰণে এটা ভাল দিন বুলি মই ভাবোঁ অসমৰ ইতিহাসৰ এটা ভাল দিন এনেকৈ প্ৰায় ৪৫,০০০ যুৱক যুৱতীয়ে নিবনুৱাই কেতিয়াও চাকৰি পোৱা নাছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৈছিল সেইটো কৰি দেখুৱালে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এগৰাকী সদস্য হিচাপে অত্যন্ত সুখী অত্যন্ত গৌৰৱান্বিত অসমৰ কাৰণে অসমীয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে বা তেখেতে এই কাম কৰাৰ কাৰণে আৰু ভৱিষ্যতে কৰিব লাগিব অসমৰ পৰা নিবনুৱা সমস্যা নাইকিয়া কৰিব লাগিব অসমৰ পৰা দুখীয়া শব্দ নাইকিয়া কৰিব লাগিব অসম আণ্ডাৰ ডেভেলপড অসম বেকৱাৰ্ড এইবিলাক বস্তু নাইকিয়া কৰিব লাগিব আৰু আজি দিনটো এই বেয়া শব্দবিলাক নাইকিয়া কৰাৰ কাৰণে এটা সবল খোজ বুলি মই অনুভৱ কৰোঁ ৰাইজৰটো এইটো স্বতঃস্ফূৰ্ত আগতে আমি মিটিং পাতিলে অলপ মাথা লগাব লাগে মানুহ আহিব নাহিব আজি একো মাথা লগাব লগা হোৱাই নাই মাত্ৰ অলপ সোনকালে যাতে মানুহখিনি সোমাব পাৰে তাৰ কাৰণেহে ব্যৱস্থা কৰিছোঁ মানুহৰ এই স্বতঃস্ফূৰ্ত আশীৰ্বাদ দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ প্ৰতি এই আশীৰ্বাদক লৈ আমি আৰু কাম কৰিম